নমস্কাৰ। কবিতাৰ শিৰোনাম জীৱন। কথা নৱজ্যোতি দাস। আবৃত্তি গায়ত্ৰী দাস। জীৱন, বাহ কি শুৱলা, কি মধুময় শব্দ জীৱন। জীৱন শব্দটো যদিও সহজলভ্য, তথাপি ইয়াৰ ভিতৰখন বৰ জটিল। সুন্দৰ সুবাসৰ সেই মধুময় সময়তে প্ৰতিটো পল, প্ৰতিটো মুহূৰ্তই যেন লৈ যায় বহু আঁতৰলৈ। নিজে ভালপোৱাজনক লৈ যায় সৰগৰ তৰালৈ, পৃথিৱীৰ বহু আঁতৰলৈ, য'ত নাই কোনো মানৱতাৰ কোলাহল, এক নিৰ্জন স্থানলৈ। এনেকৈয়ে বহু হাজাৰ হাজাৰ জীৱন যায় সেই স্থানলৈ। এটা জীৱনে যদি প্ৰাণৰ সৈতে লুকা-ভাকু খেলিছে, আন এটা জীৱনে আকৌ জয়ৰ পিনে ধাৱবান হৈছে। আন সহস্ৰ জীৱই অসৎ কৰ্মত লিপ্ত হৈছে। এনেদৰে হাজাৰ হাজাৰ জীৱনে স্বৰ্গতকৈও শ্ৰেষ্ঠ পৃথিৱীত বাস কৰি নানা উপজাতিয়ে মহান ক্ষণত উপনীত হৈছে। ধন্যবাদ।